সকল মোৰ এই ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰি ওলাইছোঁ। আৰু আজি আমাৰ গাঁৱৰ ওচৰে পাঁজৰে য'ত আপোনালোকে গমেই পায় যে বৰষুণ হৈ আছে, আৰু বৰষুণৰ ফলত কিমান ৰাস্তা বুৰ গৈছে। আৰু আজি গৈ আছোঁ যে আমাৰ ওচৰে পাঁজৰে থকা গাঁওবোৰৰ ৰাস্তাবোৰ কেনেকুৱাকৈ ডুব গৈছে তাকে চাবলৈ গৈ আছোঁ। ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পানি কি পানি দেখোন উঠি এগিলে ওয়া যাব নাকি যাব নাকি ফুলে কি বানপানী অত খাটাং এইবাৰ শেষ কি হয় শেষ সব নাল গেছে এইবাৰ নামে না বানপানী এই আমার হুরপ বানপানী শেষ রাস্তায় বাজে বিয়ার উত্তৰ নদীত হাত বোৱা দিছে আদি হা মেইন ৰাস্তাৰ ওপৰত দি কি হব ৰাস্তাত পানী পানী হোৱা নাই রাস্তাত আকাশো পানি ভগবান শেষ শেষ রাস্তা শেষ তাত মানুহবিলাকে মাছ মাৰি আছে, জালেৰে মাছ মাৰি আছে পথাৰবোৰত চাওকচোন। ও মাই পানির মাছ, ওরে পানির মাছ শুনছে পানির মাছ Bamol. Kenapa nih? Dawa mana? Dawa jo. Malah dawa enggak bisa makan lagi dawa. Oh, mulli sob morimbal, geli sob jam. Oh, jo, jo, karena পানী চাপ পানী আপোনালোকক এটা বস্তু দেখুৱাই দি আছোঁ। সৌ বস্তুটো যে মাছ মাৰি আছে, এই মাছ মৰা সৈটোৰ নাম জানে নেকি? যদি জানে আপোনালোকে কমেণ্ট কৰিব তলত। ক'ত কেনেকুৱা অৱস্থাটো? পানী কেনেকুৱা? ভাল পানী বেছি হৈছে নে কম হৈছে? লাগে নেকি আৰু লাগে যদি আৰু দিওঁ নেকি ওপৰ পৰা? আছে সাজি আছে দিলি তোৰ এনে অনুভৱ? আছে